হেল্ল' বন্ধু বান্ধৱীসকল, চাব দেই আমাৰ ল'ৰাটোক নাম ক'বলৈ দিম। তাৰ নমুনা নামটো কোৱা হওঁ দেহা, কৈ দিয়া মানে তোমাক মায়া ঘৰলৈ নিম এতিয়া। ঐ দেহা কি কথা ক'লা সেইটো বোৱা অ' এচাইডাল কি হ'ল? তুমি কাৰ ঘৰ লোৱা কোৱাচোন, তুমি কাৰ ঘৰ লোৱা? এচাইডাল কি হ'ল? এচাইডাল দিওঁ নে নিদিওঁ? তেতিয়াহ'লে কেলৈ বেয়া কথা কৈছা? কাণত ধৰা। অঁ, মই বেয়া কথা নকওঁ বুলি কোৱা। নামটো এতিয়া ক'বা নাই তুমি? ক'বা নে নোকোৱা? অঁ, কৈ দিয়া। থিয় হৈ লোৱা। অঁ, থিয় হৈ লোৱা ধুনীয়াকৈ নামটো কোৱা। থিয় হোৱা, নামটো কোৱাচোন। অঁ, থলোঁ। অঁ, কোৱা ভালকৈ কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী অনিৰ্বাণ গগৈ। ভয়টো কেলৈ সেনেকুৱা কৰি আছা? নকৰিবা আকৌ। নামটো ধুনীয়াকৈ কোৱা। আকৌ এবাৰ কোৱা। নমস্কাৰ, স্পষ্ট কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী কি? তোমাৰ নামটো কি আকৌ? কোৱা আকৌ, নামটো কোৱা। নামটো কৈহে মোৰ ওচৰলৈ আহিবা। কোৱা, তাৰপৰা মায়া ঘৰলৈ যাম। কোৱা অঁ, মোৰ নাম চেৰি কি? তাৰপৰা নিজৰ নামটো নাজানো? বিচুতীয়া। চাওকচোন ৰাইজ আকৌ, তাৰ নমুনা চাওক কেনেকুৱা কৰি থাকে। নামটো নকয় ভালকৈ, কিতাপো পঢ়িব মন নকৰে। অকল এইবিলাক গাড়ী বনাই দিবলৈ, গাড়ী চকা আৰু এই বাইকৰ চপলযোৰ লৈ গাড়ী চলাই থাকে দেই। বিৰাট দুষ্ট কৰে অনিৰ্বাণ গগৈয়ে। নামটো কোৱা, নামটো কৈ দিয়া। নমস্কাৰ কৈ দিয়া দেহা, কৈ দিয়া।